हेलो সকলোকে স্বাগতম ৰাজস্থানৰ আৰু এটা ব্লগত আজি একেবাৰে গুটে কামে উলাই লৈছো দেই বহুত পাৰ্সেল পেন্ডিং হৈ আছিল মেইনলি আমি পাপৰখিনি ইয়াৰ পৰা পঠিয়াই আছো ন সো এই পাপৰে নতুনকৈ বনি অহা পাপৰ হৈ দেই ইয়া মুংডালৰ পাপৰ আৰু চনা পাপৰো আছিল চনা পাপৰ ইতিমধ্যে শেষ হৈ গৈছে আৰু এইবিলাক তিলৰ তেলৰ 250 ml বটল গুৱাহাটীত এভেইলেবল নাই কাৰণে আমি ইয়াৰ পৰা পেকিং কৰি ইয়াৰ পৰা পাৰ্সেল বিলাক পঠিয়াই আছো সো এই আৰু আজি ভিডিওটো আৰম্ভ এনেকৈ কৰিছো এতিয়া আৰু এতিয়া পেকিং সিকিং হ'ব তাৰছত ইভিনিং যাম আমি পাৰ্সেল দিবলৈ পাৰ্সেল দিখা দিও নাথৰা দূৰছে দিখা না নাম বাম দিখা এইবিলাক পাৰ্সেল और ये मसाला पापड़ ना ये की प्लेन पापड़ এইটো मूंग प्लेन पापड़ হয় मूंग दाल और प्लेन पापड़ আৰু এইবিলাক গুটে 250 ml তিলৰ তেল হয় আৰু আমাৰ একদম গুটেখিনি প্ৰডাক্ট যি আছে সব হোমমেড দে এইবিলাক আমি তিলবিলাক আমাৰ ঘৰৰ খেতিৰে হয় এতিয়া বাৰু খেতিৰ কালেক্ট শেষ হৈছে যদি আমি তিলবিলাক কালেক্ট কৰিছো তাৰপিছত আমি ঘানিত একদম পিছি আনিছো আৰু এইবিলাক পুৰা সম্পূৰ্ণ বিশুদ্ধ হয় ইয়াত 0% কেমিকেল নাই আৰু পিউৰিফাইও নাই একদম ৰ হয় এইটো বহুত ভাল আমাৰ তিলৰ তেলৰ ঘিউটোৰ আমি বহুত ভাল ৰেসপন্স পাইছো আৰু সেইকাৰণে আৰু চলি গৈ আছে আৰু আমাৰ এনেকৈ এইবিলাক তিল তাতে ভৰুৱা মিৰ্চৰ আচাৰৰ নতুন বাল্টিং খুলিছো দে এইটো ৰেডি হৈ গৈছে মানে এনেকৈ বান্ধি থৈ দিব লাগে তেতিয়াহে মানে আচাৰটো মানে খাবলৈ হয় আৰু মেচিউৰড হয় মই চামুচ আনা নাই চাকুখনে দি দেখাই দিছো এই আচাৰ গ্লোভছো পিন্ধা নাই কাৰণে নুচু বাৰু এতিয়া মই সব এইটো ভৰুৱা মিৰ্চৰ নতুন আচাৰ এই যা সিল খুলিছো মই কেঁচা কি চালি আছে ন গোন্ধত যে মলমলাই গৈছে আৰু এই পেকেট পনীৰ কালি আনিছিলো মানে ইমানে পনীৰৰ সেল মানে হেয়া পনীৰ নাপালোৱে আমি জয় পেকেট পনীৰ পাপাই কালি লৈ আহিছে এটা টাকাটাক মই বনাম সব ৰেডি হৈ আছে পনীৰখিনি মাছ কাটি ললো এতিয়া মই এখিনি অকণমান ফ্ৰাই কৰি লম এফালে মছলা সব ৰেডি কৰি লৈ হাতত মোৰ গুটা এইবিলাক কিয়া গৰম মছলা বিলাহী পিয়াজ আৰু এইখিনি মছলা মিক্স কৰি লৈছে এখন কেৰাহী পনীৰো অলমোষ্ট ৰেডি আৰু গুতে মছলা বিলাক এইবিলাক মই তৈয়াৰ কৰি ললো মটৰ সতৰ দিলো তাৰছত পনীৰখিনি ফাইনালি দি আছো জি সাউণ্ডৰ উৎপাত বাহিৰত বাপৰে বাপ দিস ইজ নট এ ৰেচিপি ভিডিঅ' এটো আৰু এনে আৰু নৰ্মেল এটা ব্লগ হে তো দিস ইজ নট এবাউট ৰেচিপি অফ পনীৰ এনো জিহে পনীৰ বনিছে আজি খাবলৈ বেয়া হোৱা নাই কিন্তু মটৰ পনীৰ হৈ থকা নাই আৰু এটো বেলেগ পনীৰ হৈ গৈছে মছলা পনীৰ মটৰ পনীৰ পিয়াজ পনীৰ আপোনালোকে যি ক'ব পাৰে মাষ্ট একদম পেকিং সেকিং কৰিলো হৈ গল পাৰ্সেল ৰেডি আজি 12-13টা মান ওলাল নেকি মানে কাৰ্টুনে নাই ইয়াত কাৰ্টুনৰ যে বহুত প্ৰবলেম হৈছে মানে কাৰ্টুন কোড বনাই সৰু কাৰ্টুন কাস্টমাইজ কৰি আমি বিচাৰিয়ে পোৱা নাই তো পনীৰ আৰু ৰুটি খালো ভিডিঅ' শুটে নললো মোবাইল ইমান হেভি গৰম হয় নহয় আপোনালোকে বুজাব নোৱাৰো ৰাজস্থানত ঠাণ্ডা গৰমতে বহুত গৰম ঠাণ্ডাটো মোবাইল ৰিচাৰ্জ হয় গৰমতে ৰিচাৰ্জ হয় মোৰ ফোনে ৰিচাৰ্জ হৈ গল তো ধুনীয়াকৈ পনীৰ চনীৰ বনালো কালাৰ চালাৰ মজা হৈছিল ন খাবলৈ বেয়া হোৱা নাছিল বাৰু ভালে হৈছিলে কিন্তু পানীটো অলপ বেছি দি দিলো কাৰণ কি হ'ল মই মটৰখিনি মানে মই বইলে কৰিব পাহৰি গলো তাৰপিছত বিহাৰী অলপ হলি চলি খেলি এতিয়া সি একদম পুৰা গাছা ধুলে আৰু মাছটিটা ৰেডি আৰু আজি আমাৰ লাঞ্চত আছে আৰু ৰুটি আৰু এয়া ফলি কি চব্জি গোৱাৰৰ ফলি হয় এইটো বহুত টেষ্টি হয় আৰু মানে এইটো বহুত প্ৰটিন থাকে নে কি থাকে কিবা এটা থাকে মুঠতে এইটোত মই পাহৰিলো খুব ধুনীয়া হয় এইটো খাবলৈ আৰু এইটো যে ৰাজস্থানত বহুত বেছি হয় এইটো খেতি গ্ৰীণ ভেজিটেবলছ হয় বহুত ভাল আৰু এই ৰুটি একদম ঘি লগাই দিছে মায়ে মই ইয়াকে খাম এতিয়া ইয়া হোলিৰ কাপোৰবিলাক ধুই আছো এইবিলাক গোটেই হোলিৰ কাপোৰ গুলুগুলুৰ কাপোৰ মোৰ কাপোৰ সব কাপোৰ একেলগে ৱাশ্বিং মেচিনটোত দি দিছো আৰু আজি একদম প্ৰচণ্ড ৰ'দ আজি ইয়াৰ ৰ'দ বহুত ৰ'দ আজি গাইজ বহুত বেছি এজবা আমাৰ বগৰী গছ বগৰী আছে আৰু বাৰু আজি ৰ'দ এইবিলাক গোটেই কাপোৰ মেলিম এতিয়া অলপ পাছত গোটেই কাপোৰবিলাক ধুই কেনে মেলি দিছোঁ বাপৰে ভাগৰ লাগি গৈছে আৰু একগাল কাপোৰ শুকালে কালি ধুই দিছিলে মায়ে আৰু এইফালে বিছনাত মোৰ কলিজাৰ টুকুৰাটো শুই আছে ইমান ধুনীয়াকৈ চাওকচোন ই যে বহুত বদমাছ হৈছে জানেনে ৰাইজ ই ৰাতি মানে গোটেই ৰাতিটো গাখীৰ খাই থাকে আৰু হেৰি কৰে ভাত পানী একো নাখায় আজি মই গাখীৰ চাখীৰ দিয়াই নাই তাক বহুত বদমাছ হৈ গৈছে মোৰ বেটাটো কেনেকৈ শুই আছে দেখিছেনে নুশুৱে সি ইমান ভালকৈ একদম টোপনি কম কিমান জোৰ কৰি খোৱালোঁ মই তাক চাওঁতে আবেলিয়ে হ'ল আৰু ৰাজস্থানত এয়া আবেলি ধুনীয়া লাগে ইয়াতে থাকি মানে ৰ'দটো নোহোৱা হৈ যায় যে থাকি বঢ়িয়া লাগে আৰু মোৰ এই গেলা ভৰিখন অলপ দেখুৱাই দিছে সেইদিনা যে মেহেন্দি আঁকিছিলোঁ এয়া মোৰ গেলা ভৰিখন আৰু এইযোৰ পায়েল মোক মায়ে দিছিলে মানে এনিভাৰ্চাৰীত দিছিলে চাগে দেই মোৰ ইমান মনত নাই দুযোৰ পায়েল দিলে এতিয়ালৈকে মই নিপিন্ধোৱে গুৱাহাটীত গ'লে মই ইয়াতে খুলি থৈ যাওঁ আহি পোৱাৰ পিছতে মায়ে পিন্ধাই দিয়ে
সেয়ে আৰু এয়া মোৰ ভৰি গেলা ভৰি দুখন আৰু ৰাজস্থানৰ এইবিলাক বালি এই বালিৰ ওপৰৰ পৰা এনেকৈ খোজকাঢ়ি যাব লাগে আপুনি যিমানেই পেডিকিয়ৰ মেনিকিয়ৰ কিবা কিবি মালামাল উইকলি কিবা কিবি ওলাইছে ন আজিকালি সেইবিলাক নকৰক কিয় আপোনাৰ এই ধুনীয়া পেডিকিয়ৰ কৰা ভৰিখন এনেকুৱা গেলা হ'বই মোৰখন বাৰু এনেও গেলা বাৰু তথাপিতো মই একদম প্ৰেক্টিকেল কথা কৈছোঁ কাৰণ এই বালি চেণ্ডেল পিন্ধা মানে জেগা নহয় তাৰমানে এনেকুৱা সাংঘাতিক ভোক লাগিছে এটা মই মেগী বনাম এইটো মেগী আগৰ মেগীৰ ব্ৰেণ্ডটো বেলেগ আছিলে এইবাৰ টপ কি টাম মেগী কিবা কিবি পঢ়ি থাকোঁ মই বাপ্পাও বিহাৰী আহিছে দেখিছেনে মই এইফালে মেগী বনাই আছোঁ আৰু বিহাৰী আহি পাইছে কি হ'ল What are you doing here? আই এম প্ৰিপেয়াৰিং মেগী ফৰ মি Oh, you এণ্ড are- ফৰ গুলু I am so tired and I am eating food. Just quick, fast. What did you say? Just quick. You don't fast. like Maggie, na? You don't like Maggie? I like very much because You- I am hungry. দেখছে সি হাংৰি কাৰণে সি এতিয়া খাব এনে সি মেগী শুঙিও নাচায় গেলা পিঁয়াজ চিয়াজ দি দিলোঁ কেৰাহী চেৰাহী জ্বলিয়ে গ'ল আৰু এয়া মেগী পিঁয়াজখিনি অকণমান ভাজি লৈছোঁ জিৰা অকণমান দি তাৰপিছত এইখিনি হৈছে এই কিবা টমাটাৰ আৰু মিৰ্চা পিঁয়াজ আৰু কিবা কিবি মটৰ চটৰ আছে ফ্ৰাই কৰি বনাব আৰু মেগীটো বিহাৰী আহি পালে ন সেইকাৰণে আৰু 2 পেকেট মেগী আৰু এড কৰি দিছোঁ আৰু এয়া মুমফলিৰ তেল দেই বাদামৰ তেল আমাৰ ইয়াত ৰিফাইন নাখাওঁ আমি বাদাম খাওঁ ভেজিটেবলছখিনি দি দিলোঁ অলপমান ফ্ৰাই কৰিব লাগিব হাফ ফ্ৰাই কৰিম গাজৰ থাকিলে আৰু ভাল পাওঁ মই গাজৰ নায়েই ভাজি ল'লোঁ ফ্ৰাই হৈ গ'ল এতিয়া মই মেগীখিনি অলপ অলপকৈ দি থাকিম আৰু গুলু যি হাল্লা কৰি আছে এইয়া মেগী দেখিছেনে মেগীৰ অৱস্থা মেগী কেক হৈ গৈছে এতিয়া ভাঙিব লাগিব এইটো ৰবা মেগী বনাই আছোঁ উৎপাত নকৰে আচলতে মেগীখিনি বইল কৰি ওলোৱাৰ পিছত অকণমান পানী দিব লাগে আৰু মই সদায় পাহৰি থাকোঁ পাছতহে মনত পৰে চালিয়া মেগী ৰেডি এই গুলু দেখিছে নেকি টানি লৈ যাই আছে মোক মেগী খাবলৈ সি ব'লা তুমি বেছি মেগী নাখাবা দে বেটা এইবিলাকেইটা বৰাবৰ মেগী খাবলৈ বহি আছে কি তাৰ ভোক লাগিছে চামুচ তামুচ নাই নাজানো মই চামুচ নাইয়ে চামুচ পাকঘৰত क्या एक्टर शूटिंग कंप्लीट करके आई हूँ अभी কিহৰ পৰা শ্বুটিং সি কমপ্লিট কৰি আৰু মই লৈছোঁ এইখন প্লেটাৰত চামুচ তামুচ একো বিচাৰি পোৱা নাই এই প্লাষ্টিকৰ চামুচখনে লৈছোঁ আচাৰৰ চামুচ এইখন কি ক'ত বা বেছি মই বোলে বেছি লৈছোঁ তোৰ প্লেটখন দেখাচোন हम दो इंसान हैं 2 ইনচান খা আৰু এইটো খাই খা হাতেদি খাই আছে চামুচ তামুচ নাই খোৱা खाई दिखाइए किनको खाई तुम আজি বনাম মই দালিৰ পকৰা আৰু এই চপাৰখনত ধুনীয়াকৈ ইয়াত পিঁয়াজ আৰু এই জলকীয়া চপ কৰি ল'লোঁ কি চালিয়া কৈ চাওক না আৰু এইটো বেমাৰী এই পপিতাৰ জুচ আনছে এই পপিতাৰ জুচ খাব এতিয়া জুচাৰত এতিয়া বনাবই কি কৈছে চেনি এগালমান দিব দিছে চেনি খালে কি ভিটামিন পাব বা ই মৰণ নহয় সিহে গম পায় মই পকৰি ৰেডি কৰিম মানে এইটো ওলোৱাৰ পাছতে মই দালিখিনি পিচিম আৰু ইয়াতে ঠণ্ড কণী খাবে পানীও দি দিছে একদম দুধ দেনা চাহিয়ে পানী নি পানী ঢালি দিছে ইমান গাখীৰ গাখীৰ ঢালিব পাহৰিছে থৰা হৈ যায় আমি এই গাল চেনি দিছে এইখিনিত এনেই অমিতা মিঠা দেখিছেনে ভগৱান ইনগ্ৰেডিয়েণ্টছখিনি এড কৰিছোঁ এতিয়া ধনিয়া দিছোঁ ৰেড চিলি পাউডাৰ নিমখ আৰু হালধি আৰু এইফালে পিঁয়াজ চিয়াজবিলাক আছে এইখিনিতে এড কৰি দিম আৰু এয়া মুং ডাল দেই মুং বোলে এই চানা দালি আৰু মুং ডাল পূৰা মিক্স কৰি দিছোঁ মিক্সিত জাষ্ট পেষ্ট কৰি লৈছোঁ এতিয়া আৰু এই পিঁয়াজ চিয়াজবিলাক এড কৰিব লাগিব ইয়াত পিঁয়াজ ধনিয়া চনিয়া চব দিয়া হৈ আছে চালিয়া दाल का हलवा दाल का भी हलवा बनती है क्या मुझे तो पता ही नहीं এইবিলাক চব দি দিছোঁ এতিয়া মই খানিম কেনেকুৱা বা হয় নাজানো আৰু ফাৰ্ষ্ট টাইম মই এইটো ট্ৰাই কৰি আছোঁ ভগৱান জানে আৰু কিবা মোৰ কেতিয়াবা এক্সপেৰিমেণ্ট কৰিব মন গৈ থাকে আমি और एक लाइट जसा दो ना ये लाइट जली गल सुगंध मस्त आ रही है धनिया का धनिया पूरा घाल दूँ क्या और है देखो ना खराबी हो जाएगी वो তেল গৰম হৈ গ'ল মুমফলি তেল দিছোঁ এয়া মই মাহেশমতীৰ নাম লৈ প্ৰথম পকৰাটো দিব গৈ আছোঁ ভগৱান জানে কি হয় লাষ্টখনমান চব শেষ হ'ব আজি মোৰ এক্সপেৰিমেণ্ট যদি ভাল
এক্সপেৰিমেণ্ট যদি একদম বেলেগ হৈ যায় সন্মান চন্মান চব যাব মোৰ এতিয়া ভগৱান জানে গোন্ধ যে আমাৰ তেলৰ কি মজা মাছ পকৰা বনি আছে কালাৰ চালাৰটো বঢ়িয়া হৈছে বাৰু বেয়া হোৱা নাই বঢ়িয়া হৈছে কালাৰ খাই চালেহে গম খাই চোৱা নাই মই ইয়াত নেচাৰেল পকৰি বনাইছোঁ দেই এইকেইটা মোৰ পকৰিকেইটা বনাই ৰেডি এতিয়া হৈ আছে এতিয়া বিহাৰী বোলে মছলা কম হ'ল এতিয়া সি মছলা দিব খা দে আৰু দে হ'ব হ'ব মই কি জানো দে তই খাবি মইতো এই মোৰখিনি চাইড কৰি থৈ দিছোঁ খা বহুত সোৱাদ হ'ব দে হ'ব পুৰা বইল হৈছে ইয়াতে আৰু কি বনাইছে গুলগুলাকা অৱস্থা চাওক কেনেকুৱা গুলগুল বনাইছে এয়া মায়ে বনাই দিছে যে এইখিনি পেষ্টটো মই বনাইহে আছোঁ জাষ্ট পেষ্টটো একদম ভালে আছে ঠিক আছে পেষ্টৰ লগত কথা এইটো পেষ্ট বোলে আছে এইটো পেষ্ট এইটো পেষ্ট হা এনেকুৱাই হয় গুলগুল বনা তেনেহ'লে তই ভালকে ইয়াতকে ভালকে মই একদম গুলগুল বনাই দিম আজি ইণ্ডিয়া আৰু কাৰ ছেমি ফাইনেল আছে ইণ্ডিয়া আৰু ইংলেণ্ড ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ড আৰু আজি খাব ইহঁতে ইয়াতে ভাত চাত নাই আৰু এইবোৰে খাব খা খা আজি কি ভাত নাখাওঁ কি ভাত নাখাওঁ তো এইটো কি কৰিম এইটো ভাতেই সিহঁতৰ খা খাই থাকিব পাৰিবি তহঁতে বেছি পেট ভৰি যাচ্ছে আমাৰ গুলু খাব এতিয়া গুলু খালেই বাৰু চুপ মই পকৰি চকৰি বনালোঁ এতিয়া মায়ে কিবা গুলগুলা বনাই আছে গুলগুলা মানে আমাৰ মালপোৱা আৰু এই দেখিছে না এক চৰু বনাইছে আছো খানা বানা নেই বনেগা না এই খানা হাঁহি চম্পা হাঁহি আছে মুংফলি তেল পূৰা কালা হৈ গৈছে আৰু ইয়াৰ তলতে মোৰ পকৰিখিনি সোমাই আছে গাইজ এইগাল বনি ৰেডি হৈ গৈছে একেবাৰে এতিয়া দৈৰ লগত আৰু খালেই হ'ল আৰু মই ওলাই দিছোঁ আচলতে পকৰিখিনি তলত গুচি গৈছিলে ন সেইকাৰণে পকৰিখিনি মই খাম তাৰমানে গুলগুলাও ভাল পাওঁ বৰ বেয়া নাপাওঁ কিন্তু পকৰিখিনি আগে খাম এইকেইটা খাব বহি গৈছে বাহিৰত একদম পূৰা মই এইকেইটাই খাম মই নোৱাৰোঁ এইবিলাক বস্তু বেছি খাব মোক ভাত লাগে ভাত আমি ভাতুৱা সি দহি খাব এতিয়া দহি লৈ আহিছে দহি কেঁচাত খাওঁ পকৰা খাওঁ গ'লো চুপ চাব এতিয়া খাব এতিয়া খা এনেকৈ দহিত লগাই খায় এতিয়াতো অলপ ভালকৈ খাইছে এনেকৈ একদম এনেকৈ ফেনেকিব এনেকৈ খা पेट भर जाएगा रात को रोटी नहीं होने से हो जाएगा इससे ये गला गुल्लू नहीं खाएगा गुल्लू पूरा बिजी है देख नहीं खाएगा बोला ना एबारे आमार माये लो आइसे एक गाल खाबो इतिया पूरा खा जाओगे क्या हाई डिक्शन ना एकदम तुम जब चावल खाते इतना बड़ा थाली में नहीं खाती हो क्या पूरा चावल तो गैस নহয় এইবিলাক গেষ্টিকৰ দোকান না তাৰ লেকচাৰটো অসমে শিকাতে ভুলে গ'লো তোক মুখ ভাঙিম কোনোবা দিনাখন মই বেছি মুখ চলাইছোঁ তোৰ দেখিছে ইমান লাওপাত কচুপাত হৈছে ইয়াৰ মুখখন একদম খানা চানা খালোঁ এতিয়া মাষ্ট মই গোটেই এইবিলাক চাফ চিকুণ কৰি দিছোঁ কাৰণ এইবিলাক গোটেই লেতেৰা হৈ যায় ন পিছদিনাখন আৰু ভাল নালাগে আৰু সেইকাৰণে পূৰা চাফা তাফা কৰিলোঁ বেচিন চেচিন ধুলোঁ আৰু এতিয়া ইয়াতে গাখীৰ গৰম কৰিম তাৰপিছত অলপ খাম আৰু শুই থাকিম আৰু এয়া মাষ্ট পূৰা চাফা হৈ গৈছে এইবিলাক বহুত ধূলি ইয়াতে যে বহুত ধূলি এনি টাইম ধূলি তাৰমানে এইবিলাক গোটেই চব ধূলি হৈ আছে উৰি থাকে যে ধূলিবিলাক সেইকাৰণে তেনেকুৱা সেইকাৰণে একদম ঘনাই চাফা কৰিব লাগে